গাইজ ভালে আছ নহয় ৰিচব আছোঁ ঐ ভালে আছ বছে কি কাৰণে মাতিলে গম পাওঁ নে তহঁতি কোনোবাই নাই নাপাওঁ হা জানো ইমান ফটক তুমি মাতি পঠালে কি কাৰণে মাতিলে গমেই নাপালোঁ নহয় একো কোৱা নাই তহঁতক নাই নাই বছে এটা নতুন মক্কেল পাইছে তাৰ কাৰণে আমাক তাতে মাতি পঠাইছে আছে আৰু কি কৰিব আছে বহি আছে ইহঁতে ইয়াত এই আপুনি যে চান্দা তুলিব যে পঠাইছে মানে নহ'ল কামটো এই ইহঁতে দোকান কেইখন বন্ধ কৰি ৰাখিছে নহয় ইফাল ইফাল কি কুকুৰৰ দৰে কৰি আছ বহি থাক আবে মোক দম দিছা পাহৰিলি নেকি এই গেঙত তহঁতক কোনে আনিছিল হা মাৰ ইয়াত কিহৰ নিজৰ মাজত ইমান শক্তি প্ৰদৰ্শন হা বছ চাওকচোন মই যে আপোনাৰ ৰাইট হেণ্ড তাৰ কাৰণে ইহঁতে মোক মাৰিব খুজি আছে মানে এওঁলোকে কাম কৰাৰ চান্স নাপায়তো আপোনাৰ লগত চাহ আমি চবে একলগ হৈ কাম কৰিব লাগে একলগ হৈ কাম কৰিলে নতুন কাম আহিছে তো আমি চবেই পইচাৰ মাজত ডুবি যাম পইচা বছ লেটস গো Action! আবে লুজাৰৰ বাবে ইয়াত কোনো জেগা নাই যা 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 বলে আন তাক বছ Gut. So, বুঝো ইয়া করিয়া আবে তো কামৰ কাৰণে ইউজ কৰিছিলো আমি আৰু তই আমাক তই মাৰিব আহিছ এই পিন্টু ধলা মাৰিয়া মাৰ এই হ'ব বল 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 এই করিয়া Sorry, Mark. বস আমাৰ টিংকু আৰু বিপ্লৱক মাৰি পেলাল কি ক ইয়াৰ মানে আৰু জীয়াই থাকিব মন নাই তেনেকুৱা যেনে লাগে হাতিয়াৰ দে হ'ব বস